নমস্কাৰ মই প্ৰশান্ত কুমাৰ শইকীয়া পাৰিজাত নাৰ্চাৰী যোৰহাটৰ বিশেষ এটা ভিডিঅ' লৈ আজি আহিছোঁ এতিয়া ইতিমধ্যে আমি ভূটান ভ্ৰমণ কৰি আছোঁ তো ভূটানৰ ভিতৰত মই ভাবিলোঁ যে এখন পাৰ্ক তেওঁলোকৰ আছে যিখন হ'ল চাং ইউল পাৰ্ক মই ভাবিলোঁ যে তেওঁলোকৰ সেই পাৰ্কখন এবাৰ ঘূৰি পেলাই আপোনালোকক দেখুৱাওঁ ইয়াৰ জলবায়ুতনো কেনেকুৱা গছ বা ফুল উপলব্ধ থাকে মই আজি নৱেম্বৰ 8 তাৰিখ সেই দিন হিচাপে আজিৰ দিনটোতনো কেনেকুৱা ফুল উপলব্ধ আছে আমি এবাৰ চাওঁ আহক আমি পাৰ্কখন ঘূৰি পেলাই চাওঁ এইখন এখন পাব্লিক পাৰ্ক আমি জাষ্ট এণ্ট্ৰেঞ্চ ইয়াৰ পৰা হৈছে আমি এণ্ট্ৰেঞ্চ ইয়াৰ পৰা সোমাই পেলাই আমি ভিতৰলৈ গৈ আছোঁ আমি এটা বিভিন্ন জেগাবিলাক চাম কেনেকৈ তেওঁলোকে মেইনটেইন কৰিছে প্ৰথমতে তেওঁলোকে এখন ফুড কোৰ্ট এটা মেইনটেইন কৰিছে ফুড কোৰ্টখন ইমান সুন্দৰকৈ বনাইছে সিহঁতৰ যিটো ঘৰৰ যিটো ডিজাইন সেইটো চাবলগীয়া খোৱাটো বেলেগ কথা কিন্তু সজোৱাটো এটা খুব ডিছপ্লেইং এটা খুব ইম্পৰ্টেণ্ট এটা ফেক্টৰ সেইটো তেওঁলোকে মেইনটেইন কৰিছে তাৰপিছত তাৰ লগে লগে আৰু এটা বস্তু আপোনালোকে দেখুৱাম এটা ছিটিং এৰিয়া কিবা সৰু সুৰা ফাংচন হ'লে হয়তো ছিটিং এৰিয়া তেওঁলোকে মেইনটেইন কৰে সেইটো কাৰণে চাগে ছিটিং এৰিয়াটো বনাইছে ছিটিং এৰিয়াটো চাবলগীয়া তাৰ ডিজাইনটো চাবলগীয়া তেওঁলোকে সুন্দৰকৈ মেইনটেইন কৰিছে পাব্লিক প্লেচত ইমান সুন্দৰকৈ মেইনটেইন কৰিছে আৰু এটা কথা আপোনালোকে লক্ষ্য কৰিছে যে ইয়াত কোনো লেতেৰা ফেতেৰা নাই বা মই চিটিখনতো লক্ষ্য কৰিছোঁ বা টাউনবিলাকত চিটিখনতো লক্ষ্য কৰিছোঁ টেম্পুখনত কোনো লেতেৰা আমি দেখা নাই এতিয়ালৈকে চকুত পৰা নাই আৰু পাব্লিক হাইজিনটো খুব সুন্দৰকৈ মেইনটেইন হয় পাব্লিক টয়লেটছবিলাক খুব সুন্দৰকৈ মেইনটেইন হয় সেইটো খুব ইম্পৰ্টেণ্ট ফেক্টৰ আমাৰ ছ'চাইটিটো তাৰ কিছুমান অলপ গেপ এতিয়াও আছে সেইবিলাক আমি পূৰা কৰিব লাগিব এটা পাব্লিক ফাংচনৰ কাৰণে জেগা ৰখা আছে সেইখিনি আপোনালোকে দেখুৱাই দিছোঁ এইটো পাব্লিক ফাংচনৰ কাৰণে তেওঁলোকে মেইনটেইন কৰিছে আৰু ৰাতি যিবোৰ আপোনালোকে গছ দেখিছে বেছিকেলি এইবোৰ পাইন জাতীয় গছ বাকী আমাৰ জলবায়ুৰ লগত অলপ নিমিলে অকণমান যিহেতু ঠাণ্ডা বা হাই অল্টিটিউডত আছে হ'লেও ৰেইনফলৰ অকণ ডিফাৰেঞ্চ এটা থাকিব পাৰে আমাৰ ক্লাইমেটৰ লগত অকণমান বেলেগ আমাৰ ক্লাইমেটটো এতিয়া আহিবই নৱেম্বৰ ডিচেম্বৰ ঠাণ্ডা পৰিব তেওঁলোকৰ ঠাণ্ডা পৰা ইতিমধ্যে আৰম্ভ হৈ গৈছে গতিকে ফুলবিলাক প্ৰায় পাৰ হৈছে আমি দেখিছোঁ জিনিয়া আছে তাত মেৰিগ'ল্ড আছে আৰু বেলেগ বেলেগ ফুল আছে বিশেষকৈ ফগেট মি নট আছে হাইড্ৰেঞ্জিয়া যিটো ফুল আমি কওঁ এইখিনি যিটো ফুল দেখিছে কিন্তু হাইড্ৰেঞ্জিয়া আমি ফগেট মি নট বুলি কওঁ কমনলি বাট এইটো হাইড্ৰেঞ্জিয়া ফুল অলৰেডি আমাৰ তাতো ফুলি পাৰ হৈছে কিন্তু ইয়াতে প্ৰায় ফুলি পাৰ হোৱা দেখা গৈছে কিন্তু যিহেতু ক্লাইমেটটো বেলেগ গতিকে ইয়াত ফুলবোৰ ধুনীয়া হৈছে চাইজবিলাক সুন্দৰ হৈছে আমি যিখিনি দেখিছোঁ কিন্তু বেছিকেলি ডায়েণ্থাছ ফুল ছিজন প্ৰায় পাৰ হৈছে তেওঁলোকৰ মই ক'লোৱে ঠাণ্ডা অলপ বেছি হোৱাৰ কাৰণে ছিজন প্ৰায় পাৰ হৈছে নৱেম্বৰ মাহ হৈ গ'ল আৰু মাজত মেৰিগ'ল্ড অলপ আছে সেইখিনিও প্ৰায় সময় পাৰ হৈছে আৰু হয়তো ইয়াৰ পাছত তেওঁলোকে বেলেগ ফুল লগাব কিন্তু ইতিমধ্যে এইখিনি ফুল ইয়াত পাৰ হ'ব যিহেতু ঠাণ্ডাৰ কাৰণে ইহঁতৰ ফুল ইতিমধ্যে পাৰ হৈছে যিটো আমাৰ ক্লাইমেটত ইতিমধ্যে হ'ব আৰু ইয়াৰ পিছত গৈ মোৰ বাওঁতে যি দেখিছে এইটো ক্ৰিচেণ্থিমাম চন্দ্ৰমল্লিকা যথেষ্ট হাইট হৈছে গছজোপাৰ কালাৰটো অত্যন্ত সুন্দৰ এতিয়া ক্ৰিচেণ্থিমামৰ দুটা ভেৰাইটি আপোনালোকৰ ওচৰত দেখিছে এটা হ'ল আপোনাৰ এইটো বল ভেৰাইটি ডাঙৰ ফুল বল ভেৰাইটি আৰু এইটো হ'ল পম সৰু ভেৰাইটি আৰু দুইটা গছ ইয়াৰ ক্লাইমেটৰ কাৰণে যথেষ্ট হাইট হৈছে আৰু ফুলটো প্ৰায় পাৰ হৈছে এতিয়া মই যিবোৰ গছৰ দাঁতিত থিয় হৈ আছোঁ এইজোপা আন একো নহয় মেগনলিয়া গ্লাণ্ডিফ্ল'ৰা বুলি কোৱা হয় শ্বিলঙতো যথেষ্ট এভেইলেবল শ্বিলঙতো যথেষ্ট আমি শ্বিলঙৰ জলবায়ুটো যথেষ্ট দেখোঁ যেনেকৈ এজেলিয়া কেমেলিয়া আৰু লগে লগে হাইড্ৰেঞ্জিয়া আৰু লগে লগে আমাৰ মেগনলিয়া গ্লাণ্ডিফ্ল'ৰা এইটো খুব জনপ্ৰিয় ফুল দেখাত পদুম ফুলৰ নিচিনা গছ আকৃতিৰ হয় তাৰ এটা সৰু পুলি মোৰ পাছফালে যিবোৰ গছ দেখিছে এইজোপা হ'ল পাইনটো আপোনালোকে চিনি পায় শ্বিলঙত যথেষ্ট আছে গতিকে প্ৰায় মানুহে পাইন দেখিছেই পাইন জাতীয় আৰু যিজোপা গছ আমি মাজত দেখিছোঁ আৰু তৃতীয় যিজোপা গছ আমি দেখিছোঁ উইল' এইজোপা গছ এই গছজোপাৰ পৰা ক্ৰিকেট বেট বনোৱা হয় ইয়াৰ কাঠৰ পৰা ক্ৰিকেট বেট বনাই আমি কাশ্মীৰত যথেষ্ট দেখিছিলোঁ এই গছজোপাত ইয়াৰ জলবায়ু যথেষ্ট হোৱা দেখিছোঁ তাৰমানে হাই অল্টিটিউডত হয় স্বাভাৱিকতে হাই অল্টিটিউডত হয় আৰু টেম্পাৰেচাৰটো অলপ ল' হ'লে হয় আমাৰ ক্লাইমেটত নহয় কিন্তু ইয়াৰ ক্লাইমেট জলবায়ুটো হয় যিহেতু ইয়াৰ টেম্পাৰেচাৰটো ল' আৰু উচ্চতা যথেষ্ট বেছি সেইকাৰণে এই গছজোপা ইয়াত সহজে হোৱা দেখা যায় তাৰে এটা নমুনা মই আপোনালোকক দেখুৱালোঁ ইয়াৰ লগে লগে গাৰ্ডেনৰ যিটো পাথৱে আপোনালোকে লক্ষ্য কৰিছে চিধাকৈ নাই হোৱা অত্যন্ত সুন্দৰকৈ ধুনীয়াকৈ তাত ইয়াত বনাইছে গাৰ্ডেনখনৰ পাথৱেবোৰ বেকাকৈ দিছে এইটো যিটো পাথৱে এখন ফ্ল'টিং এখন ৰেষ্টুৰেণ্টৰ কাৰণে নৈ মাজত তেওঁলোকে এখন ৰেষ্টুৰেণ্ট বনাই থৈছে পাথৱেটো সুন্দৰকৈ বনাইছে ইয়াত হয়তো বেলেগ কিবা কৃপা হয়তো তেওঁলোকে লগাব পাৰে কিন্তু পাথৱেটো ইমান সুন্দৰকৈ বনাইছে যাতে মানুহে সহজে যাব পাৰে আৰু নৈৰ মাজলৈ গৈ পেলাই আপুনি এখন নৈৰ মাজত এখন ফ্ল'টিং এখন ৰেষ্টুৰেণ্ট আপোনালোকে চাব পাৰে আহক আমি ৰেষ্টুৰেণ্টখন চাই আহোঁ নৈৰ মাজত হোৱাৰ কাৰণে তেওঁলোকে ফ্ল'টিং ৰেষ্টুৰেণ্ট কৰিছে নৈৰ মাজত আছে খুঁটাকেইটা নৈৰ মাজত আছে আৰু ইয়াৰ পৰা বহি পেলাই আপোনালোকে নৈৰ ভিউটো চাব পাৰি
পাথৱেটো সুন্দৰকৈ বনাই দিছে তেওঁলোকে দাঁতিত সুন্দৰকৈ গ্ৰিল দিছে মানুহ পৰি নাযাবৰ কাৰণে আৰু তলত কাঠৰ আছে এইখিনি এইটো এটা সুন্দৰ চাবলগীয়া বস্তু নৈখনৰ মাজত ইমান সুন্দৰকৈ ৰেষ্টুৰেণ্টখন বনাব পাৰি ভাবিব নোৱাৰি কিন্তু তেওঁলোকে অতি সুন্দৰকৈ বনাইছে আৰু সকলো জেগা আপোনালোকে লক্ষ্য কৰিছে মই আগতেও কৈছোঁ অত্যন্ত পৰিষ্কাৰ এই কথাটো ভূটানৰ পৰা আমি বহুতখিনি কথা শিকিবলগীয়া আছে ফ্লোটিং ৰেষ্টুৰেণ্ট আমি পাৰ হৈ আহিলোঁ তাৰপাছত আমি যিখন দেখিম এইটো হ'ল ভাৰ্টিকেল এখন গাৰ্ডেন গাৰ্ডেনৰ মাজত এখন ভাৰ্টিকেল গাৰ্ডেন বিভিন্ন চেকুলেন্স আছে ইয়াত ব্ৰেমিয়লিছ আছে ব্ৰেমিয়লিছৰ প্ৰজাতি আছে চেকুলেন্স আপোনালোকে দেখিছে আৰু খুব কমন কিছুমান প্লাণ্টছ বা যিবোৰ আউটডোৰ সোনকালে মেইনটেইন কৰিব পৰা এইবোৰ আছে স্পাইডাৰ প্লাণ্ট আপোনালোকে দেখিছে স্পাইডাৰ প্লাণ্ট যথেষ্ট সুন্দৰ এনেই কমনলি দেখিলে ইমান সুন্দৰ যেন নালাগে কিন্তু ইয়াত ৰখাৰ কাৰণে অত্যন্ত সুন্দৰ হৈছে আৰু এইটো আউটডোৰত মেইনটেইন কৰিছে আৰু এনেকুৱাকৈ মেইনটেইন কৰিছে ডাইৰেক্ট ছানৰাইজৰ পৰা হয়তো আঁতৰাকৈ অলপ মেইনটেইন কৰিছে গছৰ ছাঁত মেইনটেইন কৰিছে যাতে হয়তো পানী দিয়াৰ কাৰণে তেওঁলোকৰ সুবিধা হয় এইটো এটা চাবলগীয়া বস্তু এটা অফিচ স্পেচ দেখিছে আপোনালোকে তেওঁলোকে মেইনটেইন কৰিছে আউটডোৰত এটা অফিচ স্পেচ মেইনটেইন কৰিছে অতি সুন্দৰকৈ কম জেগাত কম্পেক্টকৈ বনাইছে তাত এটা চিটিং এৰিয়া ৰাখিছে ইয়াৰ লগে লগে আৰু এটা চিটিং এৰিয়া এইফালে ৰাখিছে মোৰ লেফ্টত এটা চিটিং এৰিয়া ৰাখিছে আপোনালোকে চাওক মানুহ ৰ'বৰ কাৰণে ৱেইট কৰিবৰ কাৰণে বা চিট বহিবৰ কাৰণে দিয়া নাই অৱশ্যে ৰ'বৰ কাৰণে বৰষুণ চৰষুণ দিলে হয়তো ৰ'বৰ কাৰণে ইয়াত এটা চিটিং এৰিয়া দিছে লেণ্ডস্কেপিং এটা সুন্দৰ নিদৰ্শন দাঁতিত তেওঁলোকে এটা ওখ এটা পাহাৰৰ নিচিনা হয়তো মাটি জমা কৰিবলৈ এটা লেণ্ডস্কেপৰ কাৰণে সুন্দৰকৈ এটা জেগা ৰাখিছে টিলাৰ নিচিনাকৈ ৰাখিছে তাৰ দাঁতিত এটা ৱাটাৰ বডি তেওঁলোকে মেইনটেইন কৰিছে আৰু তাৰ দাঁতিত ছিজন ফ্লাৱাৰ তেওঁলোকে লগাইছে ৱাটাৰ বডিটো পাৰ্ট আপোনালোকে দেখিছে যে পাথৰ দি পেলাই ৱাটাৰ বডি প্ৰথমতে বান্ধি লৈছে পানী যাতে ৰৈ থাকে বা পাৰটো যাতে ৰৈ থাকে তাৰ দাঁতি কিছুমান হাইট লৈ পেলাই গছ লগাইছে যিমান ওখ জেগাত যিবিলাক গছ হয় এতিয়া কচু লগাইছে কচু হয়তো পানীৰ কাৰণে কচু জীয়াই থাকে কাৰণে কচুৰ তলত লগাইছে তাৰ তলত আৰু কিছুমান গছ আছে তলত লৈ হোৱা কিছুমান উদ্ভিদ তেওঁলোকে লগাইছে যাতে পাৰটো ধৰি ৰাখিব পাৰে আৰু গছটো দেখাত সুন্দৰ হয় আৰু গছবোৰ থাকিলে পাৰটো দেখিবলৈ সুন্দৰ আৰু মানুহো দাঁতি পৰা এনেকৈ সুন্দৰকৈ চাব পাৰে এইকেইটা গোটেইকেইটা সুন্দৰ কৰিবলৈ তেওঁলোকে বনাইছে গতিকে লেণ্ডস্কেপিঙৰ বা এখন গাৰ্ডেনত থাকোঁতে যে লেণ্ডস্কেপিঙৰ লগত এইটো খুব ইম্পৰ্টেণ্ট পাৰ্ট এটা ৱাটাৰ বডি দৰকাৰ হয় আৰু লগে লগে উদ্যানত এই বস্তুটো অত্যন্ত সুন্দৰ দেখি আৰু বাৰিষা হয়তো আৰু বেছি সুন্দৰ হ'ব যেতিয়া পানী ইয়াত লেভেলটো বেছি থাকিব দেখাত আৰু সুন্দৰ হ'ব এতিয়া যিহেতু খৰালি ফালে আহি আছে পানী কমিছে কিন্তু হয়তো পানী বেছি হ'লে আৰু বেছি সুন্দৰ দেখা যাব এতিয়া আমি পাথৱেটোত গৈ আছোঁ পাথৱেত দেখিছে মই আগতেও কৈছোঁ যে পাথৱে তেওঁলোকে বেকাকৈ বনাইছে গতিকে এটা ঘূৰণীয়া আকৃতি বনাইছে আৰু ইয়াৰ পাছত শেষত আমি গৈ যিটো পাৰ্ট পাম সেইটো হ'ল ৰ'জ গাৰ্ডেন ইয়াত আমি দেখিম বিভিন্ন ৰ'জ এতিয়া গোলাপ ফুলি আছে আমাৰ তাত গোলাপ ফুলিব কাৰণ ইতিমধ্যে ঠাণ্ডা এইবাৰ অকণমান দেৰিকৈ পৰিছে কিন্তু ইয়াত যিহেতু বতৰ মই কৈছোঁ ঠাণ্ডাটো পাৰ হৈ গৈছে ঠাণ্ডা প্ৰায় মানে আহিছেই বেছিকৈ আমাতকৈ ঠাণ্ডাটো অলপ বেছি গতিকে গোলাপটো অত্যন্ত সুন্দৰ হৈছে কাৰণ গোলাপৰ কাৰণে যিটো আইডিয়েল টেম্পাৰেচাৰ ইয়াত হয়তো ক্ৰিয়েট হৈছে সেইকাৰণে গোলাপখিনি অত্যন্ত সুন্দৰ হৈছে গোলাপখিনি মই অকণমান ক্ল'জৰ পৰা দেখুৱাম আপোনালোকে চাব আৰু এটা বস্তু লক্ষণীয় চকুত মন কৰিবলগীয়া এটা ৱেইট কৰিবৰ কাৰণে ৰ'বৰ কাৰণে এটা জেগা দিছে যে কাঠৰ এটা ডিজাইন দি পেলাই এইটো মানুহ ৰ'বৰ কাৰণে এটা জেগা দিছে তেওঁলোকে সুন্দৰকৈ আৰু সেইটো এটা সুন্দৰ শ্বেপত দিছে যিটো আমি অনুকৰণ কৰিব পাৰোঁ এইটো খুব সুন্দৰ জেগা এটা তেওঁলোকে ৰাখিছে আৰু এটা ডিজাইনত ৰাখিছে মানুহ যাতে সৰহকৈ আহিলে ৰ'ব পাৰে আৰু বিভিন্ন ধৰণৰ গোলাপ আপোনালোকে দিছে বিভিন্ন কালাৰৰ গোলাপ ইতিমধ্যে গোলাপ আৰম্ভ হৈছে গোলাপৰ বিভিন্ন কালাৰ আমি ক্ল'জলি দেখুৱাম বাৰু কিন্তু তথাপিতো মই কৈছোঁ ভেটিটো আপোনালোকে ওখ কৰি লৈছে গোলাপৰ ভেটি আপোনালোকে লক্ষ্য কৰিছে ৰাস্তাতকৈ অলপ ভেটিটো ওখ কৰি লৈছে পাথৰ দি পেলাই পাৰটো বান্ধি দিছে যাতে গোলাপখিনি দেখিবলৈ সুন্দৰ হয় আৰু পানীটো তাৰ পৰা ওলাই যায় পানী জমা নহয় গোলাপত পানী জমা হ'লে বেয়া হয় আৰু সেই গোলাপৰ কালাৰটো আপোনালোকে ধৰি পাব দুয়োটা গোলাপ আমি ক্ল'জৰ পৰা তুলিম এই পৰা তুলিব পাৰোঁ এতিয়া মই হাতখনৰ লগত আপুনি কম্পেয়াৰ কৰি চাওক গোলাপৰ চাইজ আপোনালোকে লক্ষ্য কৰিছে নাই মই হাতখনৰ লগত যদি কম্পেয়াৰ কৰোঁ হাতখনৰ প্ৰায় সমানে এটা গোলাপৰ ফুল বা হয়তো তাতকৈ ডাঙৰো হ'ব পাহিকেইটা আৰু কালাৰ অত্যন্ত চকুত লগা হয়তো বতৰৰ কাৰণে বেছি সুন্দৰ হৈছে এতিয়া মই যিটো ছেকশ্যন দেখুৱাইছোঁ গোলাপৰ এইটো শেষ হৈছে এইটো পাৰ্ট আমাৰ প্ৰায় গাৰ্ডেন প্ৰায় শেষ হ'ব ইয়াত এটা কথা আপোনালোকে লক্ষ্য কৰিছে এইটো ডাৰ্ক পিংক এটা কালাৰ ৱাইজ তেওঁলোকে গোলাপবিলাক লগাইছে এইটো অলপ ডাৰ্ক পিংক লাইট পিংকো আছে মই ডাৰ্ক পিংকৰ ছেক্টৰত দেখুৱাইছোঁ গোটেইখিনি ডাৰ্ক পিংকৰ প্ৰায় একেটা কালাৰ ফুল এইখিনি একেলগে ফুলিছে এইখিনি প্ৰায় য়েল্ল' আছে এটা দুটাৰ বাদে প্ৰায়খিনি য়েল্ল'ই আছে এইখিনি য়েল্ল' এটা ছাইডত তেনেকৈ লাইট পিংকো আছে আহক আমি লাইট পিংক ছেক্টৰটো চাওঁ এই ধৰণে যদি চিজিলকৈ লগোৱা যায় তেতিয়া সৌন্দৰ্যটো বৃদ্ধি হয় এইখিনি লাইট পিংক আপোনালোকে লক্ষ্য কৰিছে ফুলৰ চাইজ চাওক ফুলৰ চাইজ মোৰ হাতখনৰ প্ৰায় সমানেই ফুলৰ চাইজ এইটো লাইট পিংক তাৰ লগে লগে বগাও আছে এটা ছেক্টৰত অকল বগা দেখিছে আপোনালোকে অকল হোৱাইট দেখিছে হোৱাইট এইখিনিও দেখিবলৈ ধুনীয়া ইয়াৰ চাইজটো অত্যন্ত ধুনীয়া হৈছে বগাৰ চাইজটো অত্যন্ত ধুনীয়া হৈছে
আৰু এটা কথা লক্ষ্য কৰিবলগীয়া এই গোলাপৰ লগে লগে এটা সিটিং এৰিয়া ৰাখিছে তেওঁলোকে কোনোবাই যদি ফুলখিনিৰ লগত ফটো তুলিব খোজে হয়তো তেওঁলোকে বহিব পাৰে বা ফুলৰ সৌন্দৰ্য ল'ব পাৰে বা কোনোবাই ফটো তুলিব পাৰে এই এটা সিটিং এৰিয়া গতিকে এখন গাৰ্ডেনত এই বস্তুটো এটা সুন্দৰ মই ভাবিছোঁ সংযোজন এইটো আমি কৰিব পাৰোঁ এটা খুব বঢ়িয়া বস্তু ফুলখিনিৰ লগত মানুহে সাধাৰণতে ফুলৰ ওচৰলৈ গৈ পেলাই ফটো তোলে ইয়াত বহি পেলাই সুন্দৰকৈ ফটোখন তুলিব পাৰে এই বস্তু তেওঁলোকে ৰাখিছে এইটো এটা হয়তো লতা গোলাপৰ প্ৰজাতিৰ হয়তো হ'ব একেলগে কেইবাপাহ ফুলিছে দেখিছেনে আপুনি প্ৰায় 6 পাহ ফুলিছে কিমান ডাঙৰ দেখিছেনে গোলাপেই মোৰ হাতখনৰ লগত কম্পেয়াৰ কৰিলে গম পাই মোৰ হাতৰ প্ৰায় 3খনমান হাত হ'ব কালাৰ আৰু সাইজ চক ফটোশ্বুটৰ কাৰণে এটা সুন্দৰ জেগা ৰাখিছে এইটো আৰ্টিফিচিয়েল ফ্লাৱাৰ এখিনি নেচাৰেল নহয় তথাপিতো ফটোশ্বুটৰ কাৰণে এটা গাৰ্ডেনত জেগা ৰাখিছে গাৰ্ডেনখনৰ ভিতৰত যাতে মানুহ আহি পেলাই তেওঁ আনলোকৰ আনন্দত এখন ফটো তুলিব পাৰে সাধাৰণতে ফটো তোলাৰ এটা প্ৰৱণতা থাকে গতিকে সেই হেঁপাহটো যাতে পূৰণ কৰিব পাৰে তেওঁলোকে এনেকুৱা এখন আপোনাৰ ফটোশ্বুটৰ জেগাও ৰাখিছে ফটো তুলিবৰ কাৰণে এটা সুন্দৰ ফুল মই আপোনালোকক নেদেখুৱাকৈ নোৱাৰিলোঁ তাৰ কালাৰটো বেঙুনীয়া দেখাত লেভেণ্ডাৰৰ দৰে মই ধৰিব পৰা নাই যিসকলে চিনি পায় তেওঁলোকে চিনি পাব কিন্তু দেখাত অত্যন্ত সুন্দৰ ইয়াৰ ক্লাইমেটৰ কাৰণে সুইটেবল আৰু অত্যন্ত সুন্দৰ কালাৰটো বিশেষকৈ বেঙুনীয়া ৰংটোৰ কাৰণে অত্যন্ত সুন্দৰ হৈছে সেইকাৰণে মই আপোনালোকক দেখুৱাই দিলোঁ এতিয়া আমি ঘূৰি পুনৰ ৱাটাৰ বডিটোৰ ওচৰ পাইছোঁ ইয়াত এটা জেগা এটা আছে সেইটো হয়তো কিবা ফাংচন চাংচনৰ কাৰণে ৰাখিছে আৰু এটা কথা আপোনালোকে লক্ষ্য কৰিছে কি ষ্ট্ৰীট লাইটবিলাক এটা সুন্দৰ ডিজাইনৰ ষ্ট্ৰীট লাইট তেওঁলোকে ৰাখিছে এইটো আপোনালোকে চাব পাৰে ষ্ট্ৰীট লাইট তেওঁলোকে ৰাখিছে সুন্দৰ ডিজাইন ৰাতি হয়তো চাগে লাইটবোৰ জ্বলিব সন্ধিয়া হোৱাৰ লগে লগে চাগে জ্বলিব লাইটবোৰৰ ডিজাইনবোৰ অত্যন্ত সুন্দৰকৈ ৰাখিছে এইটোতো ৱাটাৰ বডিটো ইতিমধ্যে যিটো আমি চাইছিলোঁ সেইটোৱে এটা পাৰ্ট যিটো পাৰ্ট অকণমান হয়তো ওখ পানী জমা হ'লে ইয়াত এইটো সুন্দৰ দেখি আৰু এটা কথা আপুনি লক্ষ্য কৰিছে কি জাপানীজ গাৰ্ডেনবিলাকত তেনেকৈ আপোনাৰ মাজে মাজে পাথৰ থাকে ৱাটাৰ বডিৰ মাজত পাথৰ থাকে তেনেকুৱা এটা হয়তো তেওঁলোকে অনুকৰণ কৰিব বিচাৰিছে আৰু পানী হয়তো কমিছে এতিয়া অলপ খৰালি হোৱাৰ লগে লগে পানী কমিছে কিন্তু বাৰিষা হয়তো পানী যেতিয়া সম্পূৰ্ণ হৈ থাকিব তেতিয়া দেখাটো আৰু সম্পূৰ্ণ হ'ব আৰু তেওঁলোকৰ হয়তো পানী যোগান দিয়াকৈ ব্যৱস্থা থাকিব পাৰে এতিয়া মই নাজানো কিন্তু ষ্ট'নখিনি দি দিয়াৰ কাৰণে পাথৰখিনি দি দিয়াৰ কাৰণে দেখাত অত্যন্ত সুন্দৰ হৈছে আৰু গছখিনি বিন্যাস আপোনালোকে দেখিছে বিভিন্ন গছ তেওঁলোকে লগাইছে 10 জেগা গছখিনি তলত লগাইছে আৰু ওখ জেগাত হোৱা গছখিনি ওখত লগাইছে লগতে আপুনি কচু দেখিছে আমাৰ তাত কচু খুব কমন সাধাৰণতে আমি দেখোঁ বাট ইয়াত যিহেতু নেদেখোঁ গতিকে হয়তো তেওঁলোকে পানীৰ ওচৰত তেওঁলোকে কচু ৰাখিছে যাতে ৱাটাৰ বডিৰ ওচৰত কচুটো ছাৰ্ভাইভ কৰে সেইধৰণে এইটো তেওঁলোকে সুন্দৰকৈ মেইনটেইন কৰি ৰাখিছে তো আপোনালোকে এইটো এটা বস্তু অনুকৰণ কৰিব পাৰে বা চাব পাৰে বা চাবলগীয়া বস্তু কেতিয়াবা আপোনালোকৰ সৌভাগ্য হ'লে মই ভাবোঁ যে থিম্পু চহৰলৈ আহি ডেফিনেটলি আপোনালোকে এই পাৰ্কখন আপোনালোকে চাই যাব ইয়াত দেখিছে তেওঁলোকে যিবিলাক পাথৰ যিবোৰ মেইনটেইন কৰি ৰাখিছে এইবিলাক বগা আমাৰ তাতো পাই গৈছে কিন্তু তেওঁলোকে হয়তো এই জেগাডোখৰ কাৰণে ৰাখিছে মানে শ্লিপ নকৰিবৰ কাৰণে বোকা নহ'বৰ কাৰণে হয়তো ৰাখিছে দেখাটো সুন্দৰ হৈছে কালাৰটো মিলি গৈছে সুন্দৰকৈ ইয়াৰ পাছত আৰু এটা ছিটিং এৰিয়া আছে আহক আপোনালোকে চাই যাব আপোনালোকে এইটো কথা চাওক যে ছিটিং এৰিয়াটো কি সুন্দৰকৈ বনাইছে প্ৰথম কথা মেক্সিমাম মানুহ ইয়াত বহিব পাৰে দ্বিতীয় কথা ইয়াত এটা ফ্ৰেম ৰাখিছে হয়তো ইয়াত ওপৰত পানী নপৰিবৰ কাৰণে ব্যৱস্থা তেওঁলোকে কৰিব বাৰিষাৰ কাৰণে সুবিধা হ'ব কিন্তু ছিটিং এৰিয়াটো বনাইছে ইমান সুন্দৰকৈ যাতে মানুহ সহজে বহিব পাৰে আৰু দেখাটো অত্যন্ত সুন্দৰ হয় এইখন এখন ব্ৰিজ লক্ষ্য কৰিছে আপোনালোকে কাঠৰ ডিজাইনত বনাইছে কিন্তু তাৰ লগে লগে ছিটিং এৰিয়া তেওঁলোকে ৰাখিছে ব্ৰিজৰ মাজত এটা ছিটিং এৰিয়া ৰাখিছে পাৰ হৈ যাবৰ কাৰণে ৰাখিছে খুব বেছি বহল নহয় হয়তো 7-8 ফুট বহল হ'ব কিন্তু এটাকে সুন্দৰ কথা কি ডিজাইনটো ইমান সুন্দৰকৈ বনাইছে আৰু লগতে এটা ছিটিং এৰিয়া ৰাখিছে যাতে ব্ৰিজত মানে বহিব পাৰে সুন্দৰকৈ ফটো তুলিব পাৰে ইতিমধ্যে আমি শেষৰ জেগাত আহি পাইছোঁহি ৰেষ্টুৰেণ্টবোৰত ইতিমধ্যে লাইট জ্বলিছে সন্ধিয়া হোৱাৰ লগে লগে লাইট জ্বলিছে এই লাইট জ্বলাৰ লগে লগে উদ্যানখন আৰু বেছি সুন্দৰ হৈ পৰিছে আৰু লাইটৰ কালাৰবোৰ ইমান সুন্দৰকৈ তেওঁলোকে মেইনটেইন কৰিছে এইটো এটা লক্ষণীয় বস্তু এই ধৰণে আমাৰ চাং উইল যিখন গাৰ্ডেন আমি ইতিমধ্যে ভিজিট কৰিলোঁ আৰু আপোনালোকে ভিডিঅ'টো চোৱাৰ কাৰণে ধন্যবাদ আৰু আপোনালোকক আমি আশা কৰিছোঁ ভৱিষ্যতে আহি যি নাই চোৱা তেওঁলোকে আহি পেলাই গাৰ্ডেনখন এবাৰ চাই যাবহি